নহয় আমি সেপাৰেট আমাক সেপাৰেট লাগিব তেতিয়া যদি এই টেক্স আমি দিম আমাৰ পৰা 100 টকাৰ ভিতৰত আমি 80 টকা টেক্স দিম আমাক ঘূৰাই 10 টকা নিদিব এইটো মানি ল'ম নেকি সদায় কথাটো পৃথক উজনি অসমৰ পোষকতা আহোম সভা উজনি অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক সামৰি পৃথক উজনি অসমৰ পোষকতা কৰিছে আহোম সভাই আজি তিনিচুকীয়া হোটেল ময়ূৰজ্যোতিত এক সংবাদমেলৰ জৰিয়তে স্পষ্টভাৱে জনায় আহোম সভাই পৃথক আহোমলেণ্ডৰ সলনি পৃথক উজনি অসম কৰিবলৈ দাবীৰ পোষকতা কৰিছে আহোম সভা নামৰ সংগঠনটোৱে মৰাণ মটক চুতীয়া আহোম চাহ জনগোষ্ঠী কছাৰী আদি সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ সৈতে আলোচনা আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছে আহোম সভাই পৃথক উজনি অসমত অন্তৰ্ভুক্ত হ'ব এইসমূহ জনগোষ্ঠী নিউজ ডেস্ক ৰিপৰ্ট দ্য অপিনিয়ন আছাম নহয় আপোনাৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ আপুনি সোধোতে ডক্টৰ দয়ানন্দ বৰগোহাঁই টাইম জাতীয় পৰিষদ অসম আৰু আমি সদৌ অসম আহোম সভা আমাৰ দুটা সংগঠনৰ ফালৰ পৰা আমি পৃথক ৰাজ্যৰ কথাটো এতিয়ালৈ উত্থাপন কৰা নাই আমি খালি এটা কথা কৈছোঁ যে প্ৰয়োজন সাপেক্ষে ছেপাৰেট উজনি অসমৰ কথা ভাবিবলৈ উজনি অসম ৰাইজে বাধ্য হ'ব কাৰণ উজনি অসমেহে অসমৰ অস্তিত্ব অসমৰ মানে অসমখন ৰক্ষা কৰাত আগভাগ লৈছে গতিকে উজনি অসমক যদি ভাবি বা উজনি অসমক দুৰ্বল কৰি উজনি অসমৰ উন্নয়নৰ কথা নাভাবাকৈ যদি এই কথা কামবিলাক কৰি থকা হয় তেতিয়াহ'লে উজনি অসম ছেপাৰেট কৰিবলৈ ভাবিব বাধ্য হ'ব এই ছেপাৰেট কথাটো অকল আহোম বুলি নহয় ইয়াত বাস কৰা সকলো জাতি জনগোষ্ঠীক লগত লৈ ইয়াত মৰাণ মটক আহোম চুতীয়া সোণোৱাল কছাৰী দেউৰী চাহ জনগোষ্ঠী সকলোবোৰ লগত আলোচনা কৰি নেপালী বা হিন্দী স্পিকিঙেই হওক বা কাৰণ আজি তাকে যদি চোৱা যায় অসমৰ মানে 70 to 80% ৰেভিনিউ উজনি অসমৰ পৰা দিয়ে কিন্তু সেই অনুপাতে আপোনালোকে আজি চাওক এইটো মই কোৱা নাই বিজেপি গভৰ্ণমেণ্ট বুলি সেই অনুপাতে কিন্তু একেবাৰে স্বাধীনতাৰ পাছৰ পৰা আজিলৈকে উজনি অসমে পালে কিমান আৰু শেষতে ভাৱে আপোনালোকে যদি আজি দেশত যদি কামৰূপ ডিষ্ট্ৰিক্টলৈ যায় কামৰূপ জিলাত কিমানখন হস্পিটেল আছে আৰু উজনি অসমত কিমান হস্পিটেল আছে আৰু আজি দেশত গুৱাহাটীত কিমানখন ফ্লাইঅভাৰ আছে আৰু উজনি অসমত কিমান ফ্লাইঅভাৰ আছে এই কথাবোৰ চাব লাগিব আৰু উচ্চ শিক্ষা অনুষ্ঠান মানে মেডিকেল কলেজে হওক বা স্বাস্থ্য বা শিক্ষা অন্যান্য ক্ষেত্ৰত অকল গুৱাহাটীতে হ'ব লাগিব বুলি কথা আছে নেকি কিয় বাহিৰত হ'ব নোৱাৰে আজি যদি এইমছখন গুৱাহাটীতে ল'লা তোমাৰ ছুপাৰ স্পেচিয়েলি হস্পিটেল এখন উজনি অসমত কিয় দিব নোৱাৰে বা উজনি নালাগে উজনি নামনি হ'বলৈ মধ্যত হোৱাকৈ দিয়ক যোৰহাটতে দিয়ক বা নগাঁৱতে বাহিৰত দিয়ক সকলো সুবিধা হোৱাকৈ আমি ইয়াৰ পৰা 600 কিলোমিটাৰ গৈ গুৱাহাটীত হস্পিটেল কৰিব যাম আৰু ধুবুৰীয়ে 200 কিলোমিটাৰ পৰা আহি এখন হস্পিটেল ট্ৰিটমেণ্ট কৰিব আহিব তেতিয়াহ'লে এইটো কামটো কিয় কৰা নাই আৰু আমি আগৰ পৰাই কৈ আছোঁ যে এখন ছেক্ৰেটেৰিয়েট আমাক লাগে আমি কৈ আছোঁ আজি ধুবুৰীৰ পৰা 200 কিলোমিটাৰ আহি ছেক্ৰেটেৰিয়েট পায় আমি 600 কিলোমিটাৰ গৈ পিনে গুৱাহাটীত ছেক্ৰেটেৰিয়েট যাব লাগে সেইটো একেৰাতে ঘূৰি যাব পাৰে যে আমাক মিনি ছেক্ৰেটেৰিয়েট কিয় দিব নোৱাৰে আজি বৰাক ভেলীত দিয়া কথাটো কয় উজনি অসমত কিয় নিদিয়ে আমাক এখন হাইকোৰ্টৰ বেঞ্চ লাগে আজি আমাৰ মানুহৰ কেছ খেলিবৰ কাৰণে গুৱাহাটীত থাকিব যাবলগীয়া হয় এতিয়া হাইকোৰ্টৰ বেঞ্চ এখন আজি আকৌ গৈ পিনে য'ত বহি আছে তাৰ পৰা আকৌ আৰু 20 কিলোমিটাৰ এখন নিব বিচাৰিছে মানে কি মানে উজনি অসমৰ কোনো মূল্য নাই নেকি গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ যে অসমত বাস কৰা বিশেষকৈ উজনি অসমত বাস কৰা সকলো জনগোষ্ঠীৰ লগত আমাৰ ইতিমধ্যে কথা বতৰা আৰম্ভ হৈছে আমি কথা পাতিছোঁ প্ৰয়োজন সাপেক্ষে যদি আমি এটা ভাল নাপাওঁ আমাক যদি সন্মান জনোৱা পদক্ষেপ আমি দেখিবলৈ নাপাওঁ তেতিয়াহ'লে অনাগত দিনত ছেপাৰেট উজনি অসম হ'ব এইটো আহোম লেণ্ড বুলি নহয় ছেপাৰেট সকলোকে লগত লৈ তাত আহোম লেণ্ড বা মটক লেণ্ড মৰাণ লেণ্ড এনেকুৱা লেণ্ড নহয় আমি ছেপাৰেট আগতো হৈছিলে যে উজনি অসম ৰাজ্য পৰিষদ ঠিক তেনেকৈ আজিও এই বিবেচনা আহিব যে ছেপাৰেট উজনি অসম ভাবিবলৈ বাধ্য হ'ম তেতিয়া তেওঁলোকে বুজি লওক তেওঁলোকে কোনখন খিলঞ্জীয়া ৰাজ্য ৰাখিব বিচাৰে ৰাখক তেতিয়া তেওঁলোকে আমি ক'বলগীয়া নাই আমি কৈছোঁ যে আমাক ছেপাৰেট লাগিব তেতিয়া যদি এইটো সমমৰ্যাদা আমাৰ নাপাওঁ টেক্স আমি দিম আমাৰ পৰা 100 টকাৰ ভিতৰত আমি 80 টকা টেক্স দিম আমাক ঘূৰাই 10 টকা নিদিব এইটো মানি ল'ম নেকি সদায় কথাটো